নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শিৱানী বৰাই পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ মানে আকৌ আহি গ'লোঁ। বহুত দিনৰ মূৰত আহিছোঁ বাৰু, বিশেষকৈ এইবাৰ মানে অলপমান প্ৰব্লেম চলি আছিলে, মই সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। তাৰপিছতে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আহিব লগৰ তিনিজনী ভাত খাবলৈ, মানে মোৰ একদম ডিগ্ৰী ফ্ৰেণ্ড। তো সিহঁত আহিব, মানে লগৰকেইজনী এজনী ঘৰত যাম আজি দিনত, তাই আমাৰ ঘৰত ভাত খাব, তো ৰাতি ইজনী ঘৰত ভাত খাব। তো মোকো লগ ধৰিছে, আমি চাৰিজনী একেলগতে থাকিম মানে। তো দিনত আহিব মোৰ ঘৰলৈ। আৰু একদম ডাঙৰ কথা হৈছে যে মা আজি ঘৰত নাই। মা গ'ল, প্ৰব্লেম এটা হ'ল মাৰ, সেইকাৰণে মা মাহীহঁতৰ লগত, জেঠাইহঁতৰ লগত, চবৰ লগত মিলি তেজপুৰ গ'ল। আৰু মই আছোঁ অকলে, আইতা আছে বাৰু লগত, হ'লেও মই এইটো মানে মই ভালকৈ ক'বলৈ গ'লে লাজৰে কথা, মই ইমান টেষ্টিকৈ খানা বনাব নাজানো। সেইকাৰণে বহুত মানে নিজৰ এটা ভয় লাগি আছে, কি খুৱাওঁ বা সিহঁতক। হ'লেও ভাবিছোঁ সিহঁত আহিব যেতিয়া, গা পা ধুই পেলাই ৰেডি হ'লোঁ। তাৰপিছত সিহঁতক আগবঢ়াই নিবগৈ লাগিব, ফোন কৰিছে। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি। আৰু তাকে এতিয়া কি বনাওঁ, তেহেঁতক লৈ কৰি পেলাই আহোঁ, লৈ পেলাই বনাম। আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আহি মই লগৰজনী ঘৰ পাই গ'লোহি, আৰু মই ভিডিঅ'টো একেবাৰে কৰাই নহ'লে, মানে বহুত উৎপাত হৈ গ'ল। মই দেৰি হৈ গ'লগৈ, মই তেতিয়া মানে ইমান খাচকৈ বনাব নাজানো ন, তো লাহে লাহে বনাওঁতে বনাওঁতে বহুত দেৰি হৈ গ'ল। আৰু উৎপাতকৈ তাইৰ ঘৰত আহিবলগীয়া হ'ল সন্ধিয়া হোৱাৰ আগতে। আহি তাইৰ কাৰণে, মানে যাৰ বিয়া ভাত খাব আহিছে, তাইৰ কাৰণে সৰুকৈ অলপমান স্পেচিয়েল ছাৰপ্ৰাইজ এটা ৰাখিছিলোঁ। সেয়া অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুতখিনি দেখাব নোৱাৰিলোঁ, যিহেতু তাইৰ লগত আছিলে আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইখিনিত আহি পেলাই। তো ভাবিলোঁ একে লাষ্টত মানে ছাৰপ্ৰাইজ যেতিয়া দিম, মই তেতিয়া আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম। এয়া তাত সৰুকৈ তাইৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰাখিলোঁ আমি সকলোৱে। হ'বলগীয়া কইনা, চব কইনাজনী এবাৰ টেংটো কি পেলা, আমাৰ তিনিজনী ফালৰ পৰা অকণমান হ'বলগীয়া কইনা অকণমান ছাৰপ্ৰাইজ এটা দি দিছোঁ সৰুকৈ। আমি কেইজনী ডিগ্ৰী টাইমৰ ফ্ৰেণ্ড, মানে ডিগ্ৰী টাইমৰ মানে বণ্ডিংটো আছে বহুত ভালকৈ, হয়নে? হয় নব পালিকা, আমাৰ বিয়াৰ পিছতে থাকিব ন। মুনমি শইকীয়াই বহুত বেছি টেষ্টি কেক বনায় ন মুনমি। আপোনালোকৰ কেকৰ অৰ্ডাৰ লাগিলে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, মই তাইক কণ্টেক্ট নম্বৰটো দি দিম। বহুত টেষ্টি বনায়। ঘৰলৈকে ডেলিভাৰ দিবানে? ঘৰলৈকে ডেলিভাৰ হ'ব। ফোন নম্বৰটো ৰান্ধনী আমাক খুৰা, সেই খুৰাই আমাৰ কাৰণে বনাই আছে। ফটো চটো উঠি লৈ এতিয়া ৰেডি হ'লোঁ। এতিয়া যাওঁ ভাত খাবলৈ, যিহেতু আছিলে স্পেচিয়েলকৈ মানে লিখাৰ বিয়াৰ ভাত খোৱা, আৰু লগতে মুনমি ঘৰত মানে আমাৰ আজিৰ দিনত আমাৰ ঘৰত খালে, লগতে লিখা প্ৰবালিকা গোটেই তিনিজনী গ'ল। তাৰপিছতে লগত মানে কইনাৰ লগত দুজনী গ'ল, যিহেতু আমি চাৰিজনী থাকোঁ। তাৰপিছত আজি তাৰপিছত মুনমি ঘৰত আজি ৰাতি মাতিছে, আৰু আজি মুনমি ঘৰত আহি পেলাই ময়ো আহিবলগীয়া হৈ গ'ল। তো আহিলোঁ, এতিয়া আমি খাওঁগৈ তেতিয়াহ'লে। নুঠালি মই বনোৱা ফটো এখনো খাই লোৱা। ভাত খাই মেলি বিচনাত পৰিলোঁ। এতিয়া বাজিছে কেইটা, 2:33, আৰু আমাৰ ৰাইজ
দিয়া মুখখন দেখাই দিয়া এবাৰ মুনমি ৰাতিয়ে 4টা বজালৈকে আজি ফুল নাইট মানে আড্ডা দিম বুলি আছে গোটেইখিনি কাৰণ বহুত বছৰ পিছত পাইছোঁ আমি ডিগ্ৰী ফাৰ্ষ্ট ছেমতে লগ পোৱা ন লিখা এইফালে চাওঁ অকণ দেখাই দে কয় সিফালে আছে কইনা লিখা সিফালে একে ছাইডত তাৰপিছত প্ৰবালিকা এজনী মুনমি আৰু এজনী মই মিছ ইণ্ডিয়া কেতিয়ালৈকে বাৰ্তা চলে কেতিয়ালৈকে টাইম যে কথা পাতি থাকোঁ ঠিক নাইকিয়া দেখাই থাকিম আপোনালোকক চাই থাকক ফাইনেলি আমাৰ যোৱাৰ সময় আহিছে ৰ'দত অকণ বহি লৈছোঁ গা চা ধুই কৰি ৰেডি আৰু এতিয়া যামগৈ ঘৰলৈ ইটো এটা চাওকচোন মই দেখাইছোঁ দেই কক কি হ'ল সি বহুত ভাল পাইছে ভাল পাইছা ন মোক ভাল পাইছে সি মোক ভোকা নাইকিয়া বুলি মোৰ লগতে লাগি আছে বালিকা এফালে চোৱা আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ নলিখা আমাৰ লাজ কৰে ব্লগত ওলাবলৈ একে ডাইৰেক্ট মানে বিয়াৰ ভিডিঅ'তহে ওলাব তাই এইফালে কথা পাতিয়ে শেষ হোৱাগৈ নাই বালিকা দেখা আকৌ মুখখন কথা পাতি লৈছে কথা পাতিবলৈ পোৱা নাই ৰেডি হৈ গ'লোঁ এতিয়া ঘৰলৈ যাওঁ মোৰ কাম দুটামান আছে টাউনত কৰি মেলি পেলাই আমি যাওঁ ঘৰলৈ লোকে মেকআপ কৰি আছে ভালে কথা পাতি আছে আমাৰ আজিলৈ সেই পাৰ্টি আমি আকৌ লগ পাম লিখাৰ বিয়াত হ'লেও মানে আমি যে মানে বিয়া হোৱাৰ আগত আমাৰ একদম লাষ্ট টাইম লগ পাম আকৌ আমি বাই বাই অ'কে বাই বাই দেই সিহঁতৰ ঘৰৰ পৰা আহি সন্ধিয়া পালোঁহি থিয়েটাৰ ঘৰ মানে থিয়েটাৰ চাবলৈ থিয়েটাৰ আহিছে আমাৰ তাত এয়া ইতিহাস থিয়েটাৰ সেয়া আমি থিয়েটাৰ চাবলৈ আহিলোঁ মই সীমান্ত দা আৰু ভণ্টি সিহঁতে আহি লৈ পেলাই অলপমান থিয়েটাৰ চালোঁ অকণমান দেখাই দিছোঁ থিয়েটাৰৰ দেই থিয়েটাৰত আছিল মৃদুল ভূঞা আৰু মই মৃদুল ভূঞাৰ এক্টিং মানে বহুত বেছি ভাল পাওঁ সঁচা কথাত মই বহুত বেছি ভাল পাওঁ আৰু যেতিয়া থিয়েটাৰত মৃদুল ভূঞা থাকিব আৰু মই আহিমেই মানে আৰু সেইবাবে মই থিয়েটাৰ চাবলৈ আহিলোঁ চালোঁ বহুত বেছি ভাল লাগিলে থিয়েটাৰখন থিয়েটাৰৰ পিছতেই মানে সেইদিনাখন থিয়েটাৰ আগদিনাখন চাই পিছদিনাখন মোৰ আছিলে ৰেইকি মানে ৰেইকি শিকাৰ মোৰ ডেট পৰিছিলে আৰু তাৰ বাবে মই মাহী আৰু সীমান্তদাৰ মানে মা সীমান্ত দাহঁতৰ মা আমি তিনিওজনী আহি পেলাই ৰেইকি শিকিলোঁহি মই দেখাই দিছোঁ বাৰু আপোনালোকক ইমানখিনি মানুহ আছে আৰু বহুত বেছি ধুনীয়াকৈ বিবাহ ভৱনটো সজাইছে বহুত বেছি ভাল লাগিছে কোনোবা মোক ওচৰত শুই আছে আৰু শোৱা মোচনটো চাবচোন দেই দেখিছে আমাৰ কেঁচুৱাটো ই বৰ ভাল পায় এনেকৈ শুই পেলাই কেঁচুৱাটো আমাৰ শুই আছে এনেকৈ থাকে বাই বাই লগতে এয়া ভণ্টিক আগবঢ়াবলৈ আহিলোঁ তাই ক্লাছ ষ্টাৰ্ট হ'ল বাবে তাই যাবলগীয়া হৈ গ'ল আৰু এয়া তাইক আগবঢ়ালোহি তাৰ পাছতে মই এটা লোকেশ্যনৰ ভিডিঅ' এটা বহুত দিনৰ আগতেই কৰি থোৱা হৈ আছিলে আৰু মই মানে ভিডিঅ'টোত কোনোবা এটা ভিডিঅ'ত ভাবিছিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো
মই গৈছিলোঁ তেজপুৰত মই এখন জেগা মানে ডিপুতা নদীখন য'ত আছে মই তাত এখন বিয়া খাব গৈছিলোঁ আৰু মই ভিডিঅ'টো মানে ভ্লগ কৰা নহ'লে সেইদিনা বহুত উৎপাতকৈ মানে প্লেনিং নোহোৱাকৈ যাবলগীয়া হৈ গ'ল আৰু মই সেইটো কাৰণে মানে উৎপাতকৈ গ'লোঁ মেলিলোঁ সেইকাৰণে মই নেদেখুৱালোঁ আৰু ভাবিলোঁ ডিপুতা নদীখনৰ এটা লোকেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিটো বহুত ফেমাছ আপোনালোকে চাগে দেখিলে ধৰিব পাৰিবনে নাই নোৱাৰিলেও মই কৈ দিছোঁ বাৰু যে এইখনতেই ধূলিকণা মিছন চাইনাখনৰ ধূলিকণা গানটোৰ শ্বুটিং হৈছিলে ইয়াতে আৰু মই জাষ্ট আপোনালোকক পৰিৱেশটো দেখাম আপোনালোকে চাব ভাল পালে মোক কমেণ্ট কৰি জনাব বহুত বেছি ধুনীয়া এটা পৰিৱেশ মই আপোনালোকক দেখাইছোঁ চাই লওকচোন ইমান এটা মানে শান্তি লগা পৰিৱেশ ইমান বেছি ধুনীয়া পৰিৱেশটো ইয়াৰ আৰু বহুত গৰু এই সন্ধিয়া টাইমত এই ঘৰলৈ উভতিছে আৰু ইমানখিনি গৰুৰ মাজত চাওকচোন ইমান ভাল লাগিছে ন আৰু সেয়া তলেদিও গৈ আছে মই তললৈ গৈ পেলাই বাৰু ভিডিঅ' কৰা নহ'লে যিহেতু চাদৰ মেখেলা পিন্ধি আহিছিলোঁ সেইবাবে কৰা নহ'লে আৰু সৰু গৈ দেখাইছোঁ এয়া চাওকচোন নদীখনত দি পাৰ হৈছোঁ বৰ ধুনীয়া ন বহুত বেছি ভাল আৰু মই ভাবিলোঁ ইয়াতে মোৰ ভিডিঅ'টো শেষ কৰোঁ বুলি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই মই আহি যাম আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদিহে নতুনকৈ আহিছে তলত থকা বেল আইকনটো দবাই দিব নতুন এটা ভিডিঅ'ৰ বাবে আজিলৈ আহিছোঁ বাই বাই